দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ আহাৰ মাহৰ 31 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জুলাই মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:49:12 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:08। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি থৈ দিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহৰ ন'টিফিকেশ্যন পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যদি বিগত দিনকেইটাত অকণমান শাৰীৰিকভাৱে অসুস্থ যেন অনুভৱ কৰি আছিল, আজি কিছু শাৰীৰিকভাৱে সুস্থ যেন অনুভৱ কৰিব। যদি কোনো বেমাৰ আজাৰো চলি আছিল, সেই বেমাৰ আজাৰৰ পৰাও কিছু পৰিত্ৰাণ লাভ কৰিব। আজি শিশুৱে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ক্ষেত্ৰত ধন খৰচ কৰিব পাৰে। বিশেষকৈ বিবাহিতসকলে হয়তো শিশুৰ ক্ষেত্ৰত কিছু ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে কিছু সুখী থকাও দেখা যাব। কোনো ক্ষেত্ৰত যদিও আজি মানসিকভাৱে কিছু অস্থিৰ হৈ থাকিব, কিন্তু যথেষ্ট সুখীও অনুভৱ কৰিব। দিনটোৰ শেষৰ ফালে এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে অকণমান আজৰি সময় উলিওৱাৰ চেষ্টা কৰিব, কিয়নো দিনটোৰ আগৰ ভাগটোত অকণমান ব্যস্ত হয়তো হৈ থাকিব লাগিবও পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকল আজি অকণমান স্পষ্টবাদী হৈ থকাৰো চেষ্টা কৰিব। সেই স্পষ্টবাদীয়ে কিছু আপোনাক আজি লাভ দিব পাৰে। আজি অন্য ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব। কোনো ক্ষেত্ৰত হয়তো প্ৰশংসা কৰা দেখা যাব। আজি বন্ধু হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। কোনো বিশেষ বন্ধু হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ ফলত বিশেষকৈ আপোনাৰ দিনটোৰ শেষৰ ভাগটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। বিবাহিতসকলৰ বাবেও দিনটো কিছু শুভ দেখা পোৱা গৈছে। অৱশ্যে বিদ্যাৰ্থীসকলে পাৰিলে অকণমান আজি পঢ়া শুনাত মন দিয়াৰ চেষ্টা কৰিব। দিনটো কিছু মধ্যম দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশি, এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো খুব শুভ দেখা পোৱা গৈছে। তেওঁলোকে পঢ়া শুনাত আজি কিছু মন বহুৱাব পাৰিব। অৱশ্যে কৰ্মক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকল আজি খুব অতি সোনকালে যিকোনো কাম কৰিব পাৰিব। গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু শুভই দেখা পোৱা গৈছে। আজি সফলতা অৰ্জন কৰিবলৈ কৰ্মক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰত আপুনি পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিব। পৰিৱৰ্তন কৰিলেহে আপুনি সফল হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বিভিন্ন ধৰণৰ চিন্তা কৰি থাকিব। কিছু ভাল চিন্তাও এওঁলোকৰ মনলৈ আজি অহা দেখা যাব। সেই চিন্তাসমূহে এওঁলোকক কিছু আজি ভৱিষ্যতৰ বাবে আগবাঢ়ি যোৱাৰ বাবে যথেষ্ট সহায় কৰিব। গতিকে ভাল চিন্তাসমূহৰ যাতে সদুপয়োগ কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি আয় ক্ষেত্ৰতো কিছু বৃদ্ধি পাব পাৰে। হয়তো ক'ৰবাৰ পৰা কিছু ধন লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি আজি কিছু সবল হৈ পৰিব। ক'ৰবাত ইনভেষ্ট কৰাৰ বাবে দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। কোনো ক্ষেত্ৰত পাৰিলে ইনভেষ্ট কৰাৰো চেষ্টা কৰিব। আজি হঠাৎ হয়তো ক'ৰবাৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে কোনো ভাল খবৰ শুনিব পাবও পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকল আজি কিছু উৎসাহিত হৈ থাকিব। ক'ৰবাৰ পৰা কোনো শুভ সংবাদ হয়তো লাভ কৰিব পাৰে। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ কোনো বন্ধুৰ ফালৰ পৰা হয়তো কোনো বিশেষ শুভ সংবাদ লাভ কৰিব পাৰে। অৱশ্যে আজি সকলো কাম শেষ কৰি এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ চাফ চিকুণ কৰাৰ প্ৰতিহে অধিক গুৰুত্ব দিয়া দেখা যাব। মাতৃৰো এওঁলোকে আজি কিছু যত্ন ৰখা দেখা যাব। কিন্তু বিবাহিতসকলে অকণমান পাৰিলে সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব ৰূপালী। মিথুন ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰকৃতিৰ প্ৰতি কিছু প্ৰেম বাঢ়িব পাৰে। প্ৰাকৃতিক স্থানত কিছু সময় অতিবাহিত কৰি নিজকে নিজে কিছু সুখী যেন অনুভৱ কৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কিছু অকণমান ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে দিনটো আৰাম কৰাৰ
চেষ্টা কৰিব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ যদি ক'ৰবাত ধন সম্পৰ্কীয় কোনো সমস্যা চলি আছিল তেতিয়াহ'লে সেই সমস্যাৰ সমাধান হোৱা দেখা যাব আৰু কিছু ধন আপুনি লাভ কৰিব পাৰে। আজি দিনটো কিছু ৰোমান্টিকভাৱেও পাৰ হ'ব। অৱশ্যে প্ৰেম সম্পৰ্কক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰাৰ বাবে আজি দিনটো খুব শুভ। গতিকে প্ৰিয়জনক বিবাহৰ প্ৰস্তাৱ দিয়াৰ চেষ্টা কৰিব। নিশ্চয় আজি যথেষ্ট সফল হ'ব পাৰিব সেই ক্ষেত্ৰত। অৱশ্যে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা নতুন কোনো কথা শিকাৰ সুবিধা লাভ কৰিব পাৰে। হয়তো নতুন নতুন কথাসমূহ শিকিবও পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনকৈ অধিক সময় অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ সৈতেই সময়বোৰ অতিবাহিত কৰা দেখা যাব। ঘৰৰ ভিতৰতে তেওঁলোকৰ আজি সময়বোৰ অতিবাহিত হ'ব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো আজি খুব শুভ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি অকণমান মধ্যম যেন দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি এই ৰাশিৰ ব্যক্তিসকল আজি প্ৰিয়জনৰ খুব ওচৰতেই থাকিব পাৰিব। কোনো কোনো কাৰণত প্ৰিয়জনৰ সৈতে আপোনাৰ আজি খুব সুসম্পৰ্ক গঢ়ি থাকিব। অৱশ্যে আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ আহি হয়তো এওঁলোকে আজি মন পচন্দৰ কামসমূহে কৰিবলৈ অধিক আগ্ৰহী হ'ব। আজি প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনাৰ আজি অকণমান খৰচো কিছু বৃদ্ধি পাব পাৰে। গতিকে খৰচৰ ওপৰতো যিমান পাৰে নিয়ন্ত্ৰিত ৰাখিব আৰু প্ৰিয়জনৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে কোনো ব্যক্তিয়ে কিছু সহায় কৰিব পাৰে, ক'ৰবাৰ পৰা কিছু সহায় লাভ কৰিব পাৰে। আজি সঁচা প্ৰেমৰ অনুভৱ কৰিব। সঁচা প্ৰেমৰ আজি এই ৰাশিৰ ব্যক্তিসকলে অনুভৱ কৰা দেখা যাব। আৰু এই ৰাশিৰ যিসকল ব্যক্তি মেকানিকেল ক্ষেত্ৰসমূহৰ লগত জড়িত হৈ থাকে তেওঁলোকে কাৰ্যক্ষেত্ৰত আজি যথেষ্ট সফল হ'ব পাৰিব। একাগ্ৰভাৱে তেওঁলোকে আজি যথেষ্ট কষ্ট কৰিব কৰ্মক্ষেত্ৰত, যাৰ বাবে যথেষ্ট উন্নতি কৰিব পাৰিব। আজি ঘৰৰ পৰা অকণমান বাহিৰলৈ গৈ কোনো একান্ত স্থানত কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। তেনে স্থানলৈ গৈ কিছু নিজকে নিজে সুখী যেন অনুভৱ কৰিব এই কৰ্কট ৰাশি ব্যক্তিসকলে। অৱশ্যে আজি বিবাহিতসকলৰ ফালৰ পৰাও দিনটো খুব শুভ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলে আজি অকণমান পঢ়া শুনাত মন দিয়াৰ চেষ্টা কৰিব। দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ যদি কোনো সমস্যা চলি আছে তেতিয়াহ'লে সেই সমস্যাসমূহৰ আজি কিছু সমাধান হোৱা দেখা যাব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি আনকো কিছু প্ৰভাৱিত কৰিব পাৰিব। অন্য ব্যক্তিয়ে কিছু এই ৰাশি ব্যক্তিসকলক আজি গুৰুত্ব দিয়া দেখা যাব। আজি ক'ৰবাত যদিহে ধন ইনভেষ্ট কৰে তেতিয়াহ'লে আপুনি কিছু আজি প্ৰয়োজনকৈ অধিক কিছু লাভান্বিত হ'ব পাৰিব। গতিকে ক'ৰবাত ইনভেষ্ট কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰত হয়তো বিবাহৰ আলোচনা হ'ব পাৰে। ঘৰত কোনো ব্যক্তিৰ আপোনাৰে হওক বা অন্য কোনো ব্যক্তিৰ বিবাহৰ আলোচনা হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে আজি ভৱিষ্যতৰ বাবে অধিক কথাসমূহ চিন্তা কৰি থাকিব পাৰে, যাৰ ফলত দিনটো অকণমান নিৰাশ যেন অনুভৱ কৰিব পাৰে। গতিকে ভৱিষ্যতৰ বাবে অধিক চিন্তা কৰি নাথাকিব আৰু দিনটো কিছু হাঁহি ধেমালিৰ মাজেৰে অতিবাহিত কৰাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰত পাৰিলে কোনো অন্য ব্যক্তিৰ সহায় নতুবা উপদেশ লোৱাৰ চেষ্টা কৰিব। উপদেশ লৈ যদি আপুনি যিকোনো কাম কৰে সেই ক্ষেত্ৰতেই সফল হ'ব পাৰিব। আজি সকলো ক্ষেত্ৰতে কিছু কিছু সুখী যেন অনুভৱ কৰিব, কিন্তু বিশেষকৈ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আজি আৰু অধিক সুখী যেন অনুভৱ কৰিব। বিবাহিতসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে, কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অকণমান মধ্যম যেন দেখা পোৱা গৈছে। গতিকে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত মন দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো সম্পদ ক্ৰয় কৰিব বিচাৰিব পাৰে। অৱশ্যে বন্ধু আৰু কোনো সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰা হয়তো হঠাৎ কোনো উপহাৰ লাভ কৰিব পাৰে। গতিকে দিনটো আজি কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আজি সন্ধিয়াৰ সময়লৈ এই ৰাশিৰ ব্যক্তিসকলে কোনো কোনো প্লেন বনাব পাৰে, বিশেষ হয়তো পৰিকল্পনা কৰিব পাৰে। সেই পৰিকল্পনা অৱশ্যে দিনটো আজি
কিছু লাভদায়কো হৈ পৰিব। আজিৰ দিনটো কিছু ৰোমান্টিকভাৱেও পাৰ হোৱা দেখা যাব এই কন্যা ৰাশি ব্যক্তিসকলৰ। আজি ব্যৱসায়ত এই ৰাশি ব্যক্তিসকলে অধিক উৎসাহেৰে কাম কৰা দেখা যাব। ব্যৱসায়িকসকলৰ বাবে দিনটো খুব শুভ দেখা পোৱা গৈছে। তেওঁলোকক আজি কিছু উৎসাহিত হৈ থকা দেখা যাব। আজি কথা বতৰা পতাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকল আজি যথেষ্ট সক্ৰিয় থাকিব। সকলো ব্যক্তিৰ সৈতে খুব সুন্দৰভাৱে কথা বতৰা পতা দেখা যাব। অৱশ্যে বিবাহিতসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে। সঁচা প্ৰেমৰ অনুভৱ কৰিব, গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভ। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু মধ্যম দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি, এই ৰাশি ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে যদি আপুনি ভ্ৰমণ কৰে তেতিয়াহ'লে দিনটো আজি যথেষ্ট আনন্দদায়ক যেন কিছু অনুভৱ কৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ জিদ্দি স্বভাৱ ত্যাগ কৰাৰ চেষ্টা কৰিব। সেই স্বভাৱে আপোনাক কিছু ক্ষতি কৰিব পাৰে। আজি ভৱিষ্যতৰ বাবে ধনৰ সঞ্চিত কৰাৰ প্ৰতি অধিক গুৰুত্ব দিয়া দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক, কিয়নো আপোনাৰ অৱশ্যে কিছু প্ৰয়োজনীয়তা আহি পৰিব পাৰে ভৱিষ্যতৰ বাবে। গতিকে আজিৰ পৰাই কিছু ধন সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলক জীৱনসংগীয়েও কোনো কোনো ক্ষেত্ৰত যথেষ্ট সহায় কৰা দেখা যাব। অৱশ্যে আজি নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। খং যিমান পাৰে আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব, কিয়নো কোনো কোনো সময়ত হয়তো প্ৰয়োজনতকৈ অধিক খং উঠিব পাৰে। আজি ব্যৱসায়িকসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে, কিন্তু সহযোগীৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি অদৰকাৰী কথাসমূহ যাতে কৈ সময় অতিবাহিত নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। প্ৰয়োজনতকৈ অধিক সময় হয়তো এই ৰাশিৰ ব্যক্তিসকলে কোনো অন্য ব্যক্তিৰ সৈতে কথা বতৰা পাতি সময়বোৰ অতিবাহিত কৰিব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো আজি কিছু কিছু শুভই দেখা পোৱা গৈছে, কিন্তু বিদ্যাৰ্থীসকলক আজি পঢ়া শুনাত সিমান মন বহোৱা দেখা নাযাব, অকণমান মধ্যমভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশি, এই ৰাশি ব্যক্তিসকলক আজি কোনো উৎসৱত যোগদান কৰা দেখা যাব। অৱশ্যে আজি ৰাশি ব্যক্তিসকলে স্পষ্টভাৱে সিদ্ধান্তসমূহ লোৱাৰ চেষ্টা কৰিব। নিশ্চয় অতি সোনকালে আপুনি সেই সিদ্ধান্তৰ ফল লাভ কৰিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা কিছু লাভ উপাৰ্জন কৰিব পাৰে, দিনটো কিছু লাভদায়ক হৈ পৰিব পাৰে। আজি নতুন নতুন ক্ষেত্ৰসমূহত আগবঢ়াৰ বাবে দিনটো খুব শুভ। যি নতুন ক্ষেত্ৰতে আপুনি আগবঢ়ায় সেই ক্ষেত্ৰতে সফল হ'ব পাৰিব। আজি নতুন বন্ধু বনোৱাৰ ক্ষেত্ৰতো দিনটো কিছু শুভ দেখা পোৱা গৈছে। নতুন কিছু বন্ধু বনাবও হয়তো পাৰিব পাৰে। আজি অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। অৱশ্যে আজি এই ৰাশি ব্যক্তিসকলে কোনো বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিৰ লগ হৈ হয়তো আজৰি সময়ত কোনো বিশেষ কাম কৰিব বিচাৰিব পাৰে, কোনো প্ৰয়োজনীয় কাম কৰিব বিচাৰিব পাৰে। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদ হ'ব পাৰে। গতিকে যিমান পাৰে সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। ব্যৱসায়ত আজি কিছু উন্নতি কৰিব পাৰিব। গতিকে ব্যৱসায়িকসকলৰ বাবেও দিনটো আজি কিছু শুভই দেখা পোৱা গৈছে। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল আজি কিছু সুস্থ সবল হৈ থকাই দেখা যাব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ধনুৰাশি, এই ৰাশি ব্যক্তিসকল আজি সদায় ৰাইজৰ লগত একলগ হৈ কাম কৰা দেখা যাব। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ আজি ব্যক্তিত্বও যথেষ্ট বিকশিত হ'ব। অন্য ব্যক্তিয়ে কিছু আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, নতুবা আপোনাৰ ব্যক্তিত্বক কিছু প্ৰশংসা কৰিব। অৱশ্যে ভাতৃ ভগ্নীৰ সহায়ত আজি ধন লাভ কৰাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদিহে আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকৰ সহায়ত হয়তো আপুনি কিছু ধন লাভ কৰিব পাৰে। আজি বিবাহিতসকলৰ সম্বন্ধৰ ক্ষেত্ৰত অকণমান হয়তো দূৰত্ব বাঢ়িব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ প্ৰতি লক্ষ্য ৰাখি কিছু পুৰণা দিনত
কোনো পূৰ্বতে কৰিব বিচৰা কোনো কাম কৰিব হয়তো বিচাৰিব পাৰে। অৱশ্যে অকণমান হয়তো পলম হ'ব পাৰে, সেই কামসমূহ কৰাৰ ক্ষেত্ৰত অকণমান পলম হ'ব পাৰে, কিন্তু কৰিব নিশ্চয় আজি পাৰিব। আজি যাত্ৰা কৰাৰ ফলত দিনটো কিছু লাভদায়ক হৈ পৰিব পাৰে আৰু দিনটো কিছু ৰোমান্টিকো হৈ পৰিব। গতিকে সৰু সুৰা যাত্ৰা কৰাৰ চেষ্টা কৰিব। আজি ইয়াৰ বাহিৰে দেশীৰ ব্যক্তিসকলে সকলোৰ পৰা অকণমান দূৰত্ব বজাই ৰাখি অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজৰি সময়ত অৱশ্যে এই ৰাশি ব্যক্তিসকলে ঘৰৰ কোনো চাফ চিকুণ কৰাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিব। দিনটো কিছু অৱশ্যে ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। জীৱনসংগীক যাতে পাৰিলে আপুনি সন্দেহ নকৰিব। সন্দেহ কৰিলে দুয়োৰে মাজৰ দূৰত্ব বৃদ্ধি পাব পাৰে। গতিকে সন্দেহ নকৰিব। দিনটো নিশ্চয় কিছু সুন্দৰ হৈ পৰাই দেখা যাব বিবাহিতসকলৰ বাবে। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে ব্যৱসায়ত কিছু নতুনত্ব অনাৰ চেষ্টা কৰিব। নতুন ক্ষেত্ৰত যদি আপুনি ব্যৱসায় গঢ়াৰ চেষ্টা কৰে, নিশ্চয় আজি দিনটো কিছু পৰিমাণে হ'লেও সফল হ'ব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি ব্যক্তিসকলে আজি অন্য ব্যক্তিৰ ক্ষেত্ৰত কিছু খৰচ কৰিব পাৰে। হয়তো প্ৰয়োজনকৈ অধিক এওঁলোকে অন্য ব্যক্তিক কোনো ক্ষেত্ৰত অন্য ব্যক্তিক সুখী কৰাৰ বাবে হয়তো খৰচ কৰিব পাৰে। গতিকে অকণমান খৰচৰ মাত্ৰা হ্ৰাস কৰাৰ চেষ্টা কৰিব। আজি পঢ়া শুনাতকৈ ৰাশিৰ ব্যক্তিসকলে অন্য ক্ষেত্ৰতহে অধিক গুৰুত্ব দিয়া দেখা যাব। আজি পিতৃ মাতৃক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। কোনো ক্ষেত্ৰত অকণমান নিৰাশ হৈ পৰিব পাৰে তেওঁলোক। গতিকে অকণমান সুখী কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে নিজৰ জীৱনৰ বাবে কোনো ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা দেখা যাব। সেই পৰিকল্পনা অৱশ্যে কিছু পৰিমাণে সফল হোৱা দেখা যাব। আজি ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ দেখা পোৱা গৈছে। সহকৰ্মীয়েও কোনো ক্ষেত্ৰত সহায় কৰিব। অৱশ্যে সময়ৰ সদুপয়োগ কৰাৰ কিছু চেষ্টা কৰিব। আজি বিশেষকৈ এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে টিভি নতুবা মোবাইলত প্ৰয়োজনকৈ অধিক সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। বিবাহিতসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ যদি কিছু ঈৰ্ষালু স্বভাৱ আছে, সেই স্বভাৱ যিমান পাৰে ত্যাগ কৰাৰ চেষ্টা কৰিব। সেই স্বভাৱে আপোনাক কিছু আজি অপকাৰ কৰিব পাৰে। যদি সেই স্বভাৱ নাই, নিশ্চয় কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। দিনটো খুব সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি স্বাস্থ্যৰো কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰাও এই মকৰ ৰাশি ব্যক্তিসকল আজি কিছু সুস্থ সবলে হৈ থাকিব। আজি ব্যৱসায়ত পাৰিলে কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। যদিহে আপুনি ব্যৱসায়ত অধিক গুৰুত্ব দিয়ে তেতিয়াহ'লে অধিক কিছু লাভান্বিত হ'ব পাৰিব। গতিকে ব্যৱসায়িকসকলৰ বাবেও দিনটো কিছু শুভ যেনেই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। এই ৰাশি ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কিছু উন্নতি হ'ব। অৱশ্যে আত্মবিশ্বাসো এই ৰাশিৰ ব্যক্তিসকলৰ আজি যথেষ্ট বৃদ্ধি পাব, যাৰ বাবে হয়তো আজি উন্নতিটো কিছু আগবাঢ়িব পাৰিব। গতিকে আত্মবিশ্বাসৰ বাবে এওঁলোকে আজি উন্নতিত কিছু আগবাঢ়িব পাৰিব। আজি অতিৰিক্তভাৱেও কিছু ধন উপাৰ্জন কৰিব পাৰিব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু শুভই দেখা পোৱা গৈছে। অৱশ্যে প্ৰিয়জনৰ স্বাস্থ্যৰ হয়তো অকণমান অৱনতি হ'ব পাৰে। গতিকে বিশেষ তেওঁৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। আজি দিনটো কিছু ৰোমান্টিকভাৱে অৱশ্যে পাৰ হ'ব। এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো কিছু ৰোমান্টিক হয়তো হৈ পৰিব পাৰে। এই ৰাশিৰ অৱশ্যে যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত যাতে অন্য ব্যক্তিৰ উপদেশ শুনি যিকোনো কামত আগবাঢ়ে তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। অন্য ব্যক্তিৰ উপদেশে আজি আপোনাক হয়তো কিছু লোকচানহে কৰিব পাৰিব। অৱশ্যে কাৰ্যক্ষেত্ৰতো অকণমান গুৰুত্ব ৰখাৰ বিশেষ আৱশ্যকতা আছে। আজি ধৰ্ম কৰ্মৰ প্ৰতি এওঁলোকৰ ৰুচি বৃদ্ধি পোৱা দেখা যাব। হয়তো কোনো ধাৰ্মিক স্থানলৈ হয়তো যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মন্দিৰ নতুবা তেনেধৰণৰ কোনো স্থানলৈ হয়তো যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অৱশ্যে ইয়াৰ বাহিৰে এই ৰাশিৰ বিবাহিতসকলৰ বাবে দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। প্ৰিয়জনৰ পৰা খুব যথেষ্ট ছাপোৰ্ট লাভ কৰিব। আজি ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু মধ্যম দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব
ক'লা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি শিশুৰ সৈতে যিমান সময় অতিবাহিত কৰিব সিমানেই দিনটো আৰু যথেষ্ট সুন্দৰ যেন অনুভৱ কৰিব। গতিকে কিছু সময় শিশুৰ সৈতে অতিবাহিত কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি প্ৰিয়জনৰ সৈতে ক'ৰবালৈ ফুৰিব যাবলগীয়া হয় তেতিয়াহ'লে প্ৰিয়জনৰ পচন্দৰ ড্ৰেছ পৰিধান কৰি যোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো তেওঁ অকণমান নিৰাশ হৈ পৰিব পাৰে, হয়তো কোনো কটু বাক্য ক'বও পাৰে। গতিকে তেখেতৰ প্ৰিয় বস্তুসমূহে লগত লৈ যোৱাৰ চেষ্টা কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো নতুন নতুন কথা শিকিবলৈ খুব আগ্ৰহী হ'ব। সেই নতুন কথা শিকাৰ যি আপোনাৰ অভ্যাস, সেই অভ্যাসৰ বাবে হয়তো কিছু অন্য ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে কিছু আজৰি সময় লাভ কৰিব। সেই আজৰি সময় তেওঁলোকে কিছু খেলা ধূলা নতুবা জিম এনেধৰণৰ কোনো ক্ষেত্ৰত সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি বিবাহিতসকলে হয়তো প্ৰিয়জনক কোনো কথা পাহৰিব পাৰে। সেই পাহৰাৰ বাবে হয়তো অকণমান প্ৰিয়জন নিৰাশ হৈ পৰিব পাৰে। গতিকে প্ৰিয়জনৰ কথাসমূহ ভালদৰে মনত ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ অৱশ্যে আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰা খুব দিনটো সুস্থ সবল হৈ থকাই দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে ব্যৱসায়তো কিছু উন্নতি কৰিব পাৰিব। মুঠতে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।